নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ'বিলাক একো দিয়াই নাই। আজি এফালে গৈ আছোঁ, সেইকাৰণে ভাবিলোঁ গাঁৱৰ এই ধুনীয়া পৰিৱেশটো আপোনালোককো দেখাওঁ, আপোনালোককেও চাওক। আমাৰ গাঁওখন ইমান ধুনীয়া পৰিৱেশ। আমি আচলতে এখন চিনেমা চাবলৈ গৈ আছিলোঁ ৰঘুপতি। যাওঁতে এই ঠাইখিনি দুখন দলঙৰ যোনখিনি ঠাই মই বহুতেই খুব প্ৰিয়, মোৰ বহুত বেছি ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোককো দেখাই দিওঁ। গাঁৱত থাকি সঁচাই বহুত বেছি ভাল লাগে। চাওকচোন ৰাস্তাটোৰ আৰু চাৰিওফালৰ গছ গছনিবিলাক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, লগতে এখন বিল আছে। বিলখনৰ কাৰণেও ইমান ধুনীয়া লাগে পৰিৱেশটো, ৰাস্তাটো খুব ভাল লাগে। মই এইফালে যেতিয়া আহোঁ সদায় ভাবোঁ এটা ভিডিঅ' বনাম, ইমান ধুনীয়া লাগে, কিন্তু বনোৱা নহয়। আজি ভাবিলোঁ এবাৰ বনাই দিওঁ। সেইকাৰণে চাওক গাঁৱৰ মাজৰ ৰাস্তাবিলাক কিমান ধুনীয়া। সঁচাকৈ মোৰ চহৰতকৈ গাঁৱৰ পৰিৱেশটো বেছি ভাল লাগে। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজৰ যোনটো পৰিৱেশ, গাঁৱৰ বতাহ হাৱা গোটেইবিলাক ফ্ৰেছ আমি ল'ব পাওঁ। কিন্তু আমি টাউন চহৰত থাকিলে কি হয়, উশাহটো ল'লে গোন্ধ পাওঁ, ধূলি বালি। কিন্তু গাঁৱত এইবিলাক নহয়, খুব ধুনীয়া। উশাহটো ল'লে মানে পূৰা গাটো ভাল লাগি যায়, পূৰা ফ্ৰেছ এয়াৰ পাওঁ, চৰাই চিৰিকটিৰ মাত শুনা পাওঁ, নদী বা বিলৰ পানীৰ শব্দ শুনা পাওঁ, খুব ভাল লাগে। তাতে গৈ চিনেমা হল পালোঁ, তাত ভিডিঅ' নবনালোঁ, বহুত মানুহ আছিল, লাজ লাগিলে। তাত অলপ ৰখি থাকোঁতে এনেই ফটো উঠিলোঁ। ফটো উঠি চিনেমাখন চাই গুচি আহিলোঁ। এনেই এটা আৰু ভিডিঅ' বনালোঁ। আপোনালোকে চাই কেনেকুৱা পালে নাজানো। ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চলা চলা লাগে দেখো মজনি চোখে।